हेलो एवरीवन होम किचन एंड ब्लॉगले आपनालोक सकलोके स्वागतम जनाइছো। আজি মই বনালো টমেটো আৰু চিকেনৰ চাটনি। তো আপোনালোকৰ লগত ৰেচিপিটো শেয়াৰ কৰিলো। এয়া মই মাংসখিনি বইল হ'বলৈ দিছো। ইয়া 2-3খন মান নেমু পাত দিছো। আপোনালোকে ভাবিছে চাগে 4-5 পিস মাংসৰ কিনো ৰেচিপি হ'ব, কিন্তু প্লিজ সকলোকে ভিডিওটো চাই থাকিব, নিশ্চয় ভাল পাব। এয়া মই লৈছো বিলাহী, পিয়াজ, জলকীয়া আৰু নহৰু। এই আটাইখিনি এতিয়া মই এটা পেষ্ট বনাই লম। এইফালে মাংস কেইপিচ মই ধুনীয়াকৈ গেছতে পুৰি লৈছোঁ আৰু ঠিক এনেদৰে মই বিলাহীটোও পুৰি ল'ম। আপোনালোকে মাংস বেছি হ'লে বিলাহী বেছিকৈ দিব, সেইটো জোখমতে দি দিব। মাংস বিলাহী দুইটাই পুৰি ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি ধুনীয়াকৈ মেচ কৰি লৈ ল'ম। ইয়াত মাংসখিনি দিম আৰু নহৰু আৰু পিঁয়াজৰ পেষ্টটো দি দিম। আৰু একেবাৰে শেষত মই দি দিম পিঁয়াজ আৰু নেমু ৰস আৰু অকণমান নিমখ। আপোনালোকে ইয়াত কেঁচা জলকীয়াও দিব পাৰে, মই কেঁচা জলকীয়াটো নিদিলোঁ। এয়া মোৰ চাটনি একেবাৰে ৰেডি হৈ গৈছে। আশা কৰোঁ সকলোৱে ভিডিওটো চাই ভাল পালে। যদি ভাল পালে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যোনে যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব।